हेलो गाइस पियर ब्लग्सक पुनः एटी नतुन भिडिओ आपलोक स्वागतम जानाइছো आरो आजिर भिडिओটো मोर पुनः एबार सरुपेटार পৰা মানে তাত এখন আজি নতুনকৈ দোকান লোৱা হ'ব তো কি দোকান লোৱা হ'ব কেনেকুৱা দোকান লোৱা হ'ব তাত কি কি উপলব্ধ হ'ব তো বলক চাও আজি দোকানখন ইয়াত লোৱা হৈছে সৰুপেটাত নতুনকৈ এই দোকানখন আন কোনো বিষয়বস্তু নহয় ইয়াত কেৱল মাত্ৰ ই ৰিক্সা উপলব্ধ পৰমানন্দ কলিতা তেখেতৰ নাম তেখেতৰ ই ৰিক্সাবোৰ নামনি অসমৰ পাঠালা বৰপেটা সৰুপেটা আনন্দ বজাৰ আদি ঠাইবোৰত এভেইলেবল হিচাপত ই ৰিক্সাবোৰ উপলব্ধ তো আপোনাৰ পছন্দ অনুসৰি আপোনালোকৰ ঠাইখনৰ পৰা ই ৰিক্সাবোৰ ক্ৰয় কৰিব পাৰে দামবোৰ बहुत बेसि बा कमो নহয় মধ্যম মূল্য নিৰ্ধাৰিত ই ৰিক্সাবোৰৰ দামবোৰ তো কোনোবাই যদি ই ৰিক্সাবোৰ ক্ৰয় কৰিব খোজে তেন্তে ডেসক্ৰিপচন লিংকত পৰমানন্দ কলিতাৰ ফোন নম্বৰ দিয়া আছে আপোনালোকে তেখেতৰ লগত যোগাযোগ কৰিব পাৰে ই ৰিক্সা ক্ৰয় কৰাৰ বাবে আৰু আজি যেটো শ্বৰুমটোৰ শুভাৰম্ভ হৈছে সেই তেখেতে অলপমান বক্তৃতা দাঙি ধৰিছে আৰু এইবিলাক মানুহ ইয়াত গোট খাইছে Salvia. তো সৰুপেটাত ই ৰিক্সা শ্বৰুমৰ শুভাৰম্ভণি কৰাৰ ভিডিঅ'টো এইখিনি আছিল ধন্যবাদ